নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, মই জুহি দাস আপোনালোকৰ ওচৰলৈ আকৌ এবাৰ অন্য এটা ভিডিঅ' লৈ আহিছোঁ। আজি বিশ্বকৰ্মা পূজা সকলোৱে জানে। আজি বিশ্বকৰ্মা পূজাত আমি প্ৰতি বছৰে আমাৰ ঘৰৰ মন্দিৰত আমি শৰাই আগবঢ়াওঁ। ভগৱানে দিয়া শক্তি অনুযায়ী আমি যিখিনি কৰিব পাৰোঁ প্ৰতি বছৰে বাবা বিশ্বকৰ্মাৰ নামত আমি কৰি আহিছোঁ। আজিও আমাৰ অলপ কিছু আয়োজন আছে, তো ভাবিছোঁ আপোনালোকক এইবাৰ আমি কেনেকৈ কৰোঁ এইবাৰৰ পূজাটো আমি আপোনালোকক দেখাই দিম বাৰু। আপোনালোকে ভিডিঅ'টো চাই থাকিব, শেষলৈকে চাই থাকিব। মই আপোনালোক দেখাই গৈ থাকিম কি আমাৰ আজি পূজা চাইকেল গাড়ী গোটেই ধুইছে আমাৰ ধুনীয়া কৰি। পূজাৰ পিছত মালা লগাই দিম গোটেই গাড়ীতে। ধুনীয়াকৈ চাফা কৰি ল'লে গাড়ী চাইকেল যিখিনি আছে ভগৱানে দিয়া সেইখিনি কৰিব। পূজা আমি বছৰে কৰোঁ, চ' আপোনালোকক কৈছোঁৱে মই পূজাখিনি আমি কেনেকৈ কৰোঁ দেখাই দিম। পূজা ভগৱান বাবা বিশ্বকৰ্মাৰ নামত ঘৰৰ মন্দিৰত এনেকৈ শৰাই আগবঢ়াই দিছোঁ। मंगल हरि दशरथ कविहारी। মায়ে মন্দিৰত শংখ ধুনীয়াকৈ বজাইছে। বাবা বিশ্বকৰ্মা সকলোৰে ভাল কৰক, কুশল কৰক, মংগল কৰক, ভাল কৰক। এয়া মোৰ শাহুমা হয়। এয়া পূজা কৰি উঠি চাইকেলত ধুনীয়াকৈ মালা দিলোঁ। গাড়ী চাইকেল এনেকৈ গোটেইখিনি ভগৱানে দিয়া শক্তি অনুযায়ী যিখিনি ঘৰত আছে সেইখিনি এনেকৈ ধুনীয়াকৈ পূজা কৰি মালা মালা দিলোঁ। আপোনাৰ আৰু এখন গাড়ী আছে বাহিৰত, আহি পোৱা নাই এতিয়ালৈকে। আৰু বাকী ভগৱানে দিয়া শক্তি অনুযায়ী বাকী যিখিনি আমাৰ জেনেৰেটাৰৰ পৰা আদি কৰি ছাউণ্ড ছিষ্টেম বক্সৰ পৰা আদি কৰি যিখিনি আছে সেইখিনি ধুনীয়াকৈ পূজা কৰি আপোনাৰ পূজা কৰিলোঁ। পূজা কৰি আপোনাৰ ভগৱানৰ আগত আগবঢ়াই দিয়া ফুট লগাই দিলোঁ গাড়ীবিলাকত। চাই থাকিব আপোনালোকে। আৰু আছে কিবা কিবি অলপ প্ৰগ্ৰেম, কিবা দেখাই দিম বাৰু আপোনালোকক। এয়া আমাৰ গীতাধৰ গাড়ী, তাৰ গাড়ীখিনিও দেখাই দিলোঁ আপোনালোকক। এইখিনি তাৰ খেলনা গাড়ী হয়, সি খেলি থাকে মাজনীৰ লগত এনেকৈ ধুনীয়াকৈ। তাৰ গাড়ীখিনিও ধুনীয়াকৈ মুচিছে। তাৰ গাড়ীও মই উঠাই দিব লাগে বোলে ভিডিঅ'ত, চ' দেখাই দিলোঁ আপোনালোকে কেনেকুৱা পায় জনাব। এইখন তাৰ সৰু বাইক হয়, খেলি থাকে, সি চলাই থাকে। চাইকেল এখন আছে এনেকৈ চাই থাকিব আপোনালোকে ভিডিঅ'টো শেষলৈকে। এয়া বিশ্বকৰ্মা পূজা বুলি চাহৰ লগত খাবলৈ শাহুমাই ইমান ডাঙৰ পিঠা বনাইছে। আপোনালোকক এই দেখাই দিলোঁ আৰু ইমান ধুনীয়াকৈ ডাঙৰকৈ বনাইছে। পূজাৰ পায়স চাউলটো সিজাই ল'লোঁ মই। এতিয়া গাখীৰ দি আৰু পায়সটো ৰেডি হ'ব। আৰু সিজাৰ পিছত গাখীৰ দি দিলোঁ। আৰু পিছফালে খিচাৰি বনাই আছোঁ। খিচাৰি অলপ বনাম বুলি ভাবিছোঁ, বহাইছোঁৱে মই। পিছফালে চাউল বহাই দিছোঁ, সেইখিনি বাৰু জুইত কৰি আছোঁ মই। এইফালে আৰু আপোনাৰ পায়সখিনিও ৰেডি হ'বই। আৰু এয়া শৰাই ভাঙিলে পূজা হৈ গ'ল। শৰাই ভাঙিলে ইফালে খিচাৰিও হৈ আহিবৰ হৈছে আৰু হ'ব, বেছি টাইম নালাগে। পায়স হৈ গ'ল আৰু এই প্ৰসাদ খাব ওলাইছোঁ আমি। এয়া পায়স ৰেডি হৈ গ'ল। আজি অলপ এনেকৈ অলপ পনীয়াকৈ বনালোঁ। এই পূজাৰ পায়স ৰেডি। এয়া খিচাৰি উতলি আছে আৰু সোমবাৰ দিবৰ হ'বই। আৰু সোমবাৰ দিলে হৈয়ে যাব খিচাৰিখিনি।
এয়া খিচাৰি হৈ গ'ল আমাৰ। এতিয়া আৰু আলহীখিনিও আহিছে, খাম আৰু একেলগে গোটেইবিলাকে। ৰেডি একদম খিচাৰি, ধুনীয়া গোন্ধ ওলাইছে খিচাৰিৰ। বাকী আৰু আমি প্ৰসাদ খোৱাটো আপোনালোকক দেখালোৱেই, আৰু বাকী খিচাৰি পায়স এনেকৈ খালোঁ আৰু আলহীখিনিকো খোৱালোঁ। বাকী ভিডিঅ'টো আপোনালোকক দেখালোৱেই মই, কেনেকুৱা পালে জনাব। যদি ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰি জনাব কেনেকুৱা পালে। আৰু পিছলৈ বাৰু আহিম মই বেলেগ ভিডিঅ' লৈ। ধন্যবাদ।